Pini jangmi ni phakre trokani howraghat along BJP vote kerek amei pado pon. Laso amei long alhiman penang chitong dun KACCM Dr. Tuliram Ronghang MLA Dorsing Ronghang ex-MP Horen Singh Be la penon ki thurdunji candidate Omor Singh Tiso anparta BJP along claim rapet atum anchitong dun si mai mesen pen pachun pon. Dok muka pen Arjun Hansi report News 18 Difu. Gas connection পোৱা নাই ৰন্ধন গেছ কানেকশ্যন পোৱা নাই নিৰ্বাচনৰ পিছত ইয়াত টিম মহাৰভাত আপোনালোকৰ আহিব অজিত কুমাৰ দে ডাঙৰীয়া ইয়াত থাকে ইয়াত ভাস্কৰ হেন্দিকৈ ডাঙৰীয়া হনসিং ৰংপি ডাঙৰীয়া সাৰ্জেং ইংকি ডাঙৰীয়া গোটেই মণ্ডল কমিটি লোকেল কমিটি সেই গোটেইখিনি টিমটো লৈ গোটেইখিনি পৰিয়ালত আপোনালোকৰ গেছ ফ্ৰী গেছ কানেকশ্যন কৰা দিয়া হ'ব আপোনালোকে চিন্তা কৰিব নালাগে বিনামূলীয়া গেছ আপোনালোকে পালে তাৰপিছত এতিয়া বহুতো পিএমএৱাই ঘৰ পোৱা নাই পিএমএৱাই ঘৰ বহুতো পোৱা নাই কাৰণ জিঅ'টেক আপোনালোকৰ তাত নাই জিঅ'টেক নাই আমি অমৰ সিং দিছো ডাঙৰীয়া আৰু আমাৰ দৰ্শিং ৰহান ডাঙৰীয়া এমএলএ হৰেন সিং বে ডাঙৰীয়া আমি গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ হৰঘাট বহবাস কৰা বহুত পৰিয়ালে ইয়াত পিএমএৱাই ঘৰ পোৱা নাই তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাক ক'লে যে নিৰ্বাচনৰ পিছত আকৌ জিঅ'টেক কৰিম বুলি কৈছে আৰু জিঅ'টেকৰ দায়িত্ব দিব এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এবাৰ জিঅ'টেক দায়িত্ব দিম সেল হেড লাহা পেপার একলাম হুরকে আসিনি দো লাসো অপুথাক তানেলি প্রেস মিট হাংসি বাতাহিনি নিলি প্রেস মিট পাদোনাং লাপেন পেপার আলং পাকলাংসি পেপার কাটিং তামে নিলি পিদোনাং ahok lo ne kes dolang put tetane kali jong si patu dunjoy pulote momane bangong se ola ke kes ini do election commission of india para pacoba pulote nili haide kali ngali lo na cancel that pulote lasi 3 tarik kami ka cipi dam lang ke tok alo omok jon inti katha asumar lapan apiso men ke stok ke onjuli inti katha John inti kathar apiso men ke onjuli inti kathar karbia jutang long doma donatum karbia jutang long kami mati jirle copa chor ke avega siksidu la kitab long tawega customary law long tawega কিন্তু যেটো দেখিছে যোগদান কৰি আছে যাতে নৰেন্দ্ৰ মোদী তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত অমৰ সিং দিছো ৰাজ্যক এবাৰ উপহাৰ দিব কাৰ্বি আংলঙৰ ডিমাচা লগ লাগি প্ৰায় 4 লাখকৈ অধিক হে লিড ল'ব স্যার আমি সার্ভে কৰিছো সার্ভেত এটা বস্তু ওলাইছে হাওড়াঘাটৰ আপুনি কৈছে অসম মালাটো হৈ আছে হাইৱে হৈ আছে কিন্তু হাওড়াঘাটৰ মূল পথ টাউনৰ লাগিলে ইংলিছ মিডিয়ামলৈ যোৱা হওক কলেজলৈ যোৱা হওক গোটেইখিনি আঁচনি আমি পঠাইছো এটা হাওড়াঘাট কলেজৰ ইস্যুটো স্যার গোটেইখিনি কলেজবিলাকৰ সমস্যা সমাধান কৰিবৰ কাৰণে আৰু এটা প্ৰশ্ন স্যার কালি নগাঁও কংগ্ৰেছ অফিচত এটা সংবাদমেল কৰিছে কংগ্ৰেছে কৈছে যে যিখন আপুনি হেলিকপ্টাৰ ইউজ কৰি আছে সেইখন AIDFৰ বদৰুদ্দিন আজমলে কৰিছে মিলি আছে বুলি কৈছে কংগ্ৰেছে এইটো মই নাজানো কিন্তু যিটো পাৰ্টিয়ে দিছে আৰু ষ্টাৰ কেম্পেইনাৰ যিটো মই ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰ মোক এপ্ৰুভ কৰিছে তাৰ যিটো নেকি কেন্দ্ৰ দিয়া হেলিকপ্টাৰ সেইটোৱে মই ইউজ কৰি আছোঁ হ'ব পিটাৰ দিছো যোৱাকালি নিৰ্বাচন বিচৰা কৰিব পাইছিলে আমাৰ যি উদ্দেশ্যখিনি আমাৰ ৰাইজৰ আগত কোৱা হৈছে ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ কি কাম কৰি আছে আৰু আগন্তুক দিনত কি কাম কৰিব সেইখিনি কথাই আমি নিৰ্বাচনত প্ৰচাৰবিলাক চলাই আছোঁ ৰাইজৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আৰু আমাৰ সকলোৰে আমাৰ প্ৰিয় আৰু শ্ৰদ্ধাৰ যশস্বী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত প্ৰতিজন ভাৰতীয় নাগৰিকৰ আস্থা আৰু বিশ্বাস আছে তেওঁৰ ওপৰত আৰু এই আস্থা বিশ্বাসক লৈ পেলাই ৰাইজ এতিয়া নৰেন্দ্ৰ মোদীজী দিল্লীত আছে আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে আৰু আমাৰ কাৰ্বি আংলঙত ডক্টৰ তুলিৰাম ৰহা তেওঁলোকে তিনিওজনে যি ধৰণে একেটা
একেটা লাইন লৈ পেলাই কামবিলাক কৰিবৰ কাৰণে ইজনে সিজনৰ লগত আলাপ আলোচনা কৰি পৰামৰ্শ কৰি যেনেকৈ আগবাঢ়ি আছিল তাৰ কাৰণে অকল দিল্লীত নহয় অসমতো ডেভেলপমেণ্ট হৈ আছে কাৰ্বি আংলঙতো ডেভেলপমেণ্ট হৈ আছে